Hey guys, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেল ৰাংধালী অসমলৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বুটৰ ৰেচিপি। বহুতে হয়তো জানে, কিন্তু যিসকলে নাজানে তেওঁলোকে নিশ্চয় উপকৃত হ'ব বুলি মই আশা কৰিলোঁ। ভিডিঅ'টো নিশ্চয় চাব। ইয়াত মই কাটি লৈছোঁ এটা মিডিয়াম সাইজৰ পিঁয়াজ, দুটা কেঁচা জলকীয়া, দুটা শুকান জলকীয়া আৰু এটা বিলাহী। ইয়াতে মই লৈছোঁ 2 চামুচ হালধি, 1 চামুচ ৰেড চিলি পাউডাৰ, 1 চামুচ গৰম মছলা, 1 চামুচ ধনিয়া পাউডাৰ, 2 চামুচ নিমখ আৰু আদা নহৰুৰ এটা পেষ্ট বনাই ৰেডি কৰি লৈছোঁ। বিলাহীখিনি আপোনালোকে মিক্সিত মাৰি ল'ব পাৰে। মই মিক্সিত মাৰি লোৱা নাই, মই সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকৰ সুবিধা অনুসৰি আপোনালোকে কৰি ল'ব। প্ৰথমে মই কেৰাহী এখনত সৰু চামুচেৰে 3 চামুচমান জোখৰ মিঠাতেল দিছোঁ, তাৰপিছত গৰম হ'বলৈ দিছোঁ। তাৰপিছত মই ইয়াত দিছোঁ শুকান জলকীয়া আৰু পিঁয়াজখিনি, লগতে তেজপাত এখিলা। তাৰপিছত এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আপোনালোকে বুটৰ পৰিমাণ অনুসৰি পিঁয়াজ বা বিলাহীৰ জোখটো কৰি ল'ব। এইখিনি ভালকৈ লৰাই ল'ব। তাৰপিছত মই ইয়াত দিছোঁ বিলাহীখিনি। এইখিনি অকণমান ভালকৈ লৰাই ল'ম। বিলাহীখিনি অকণমান গলি যোৱাৰ পিছত ইয়াত মই দি দিম মছলাখিনি। ইয়াত মই অকণমান পানী দি মিক্স কৰি লৈ লৈছোঁ। যেতিয়ালৈকে মছলাখিনিয়ে তেল এৰি নিদিয়ে তেতিয়ালৈকে মই এইখিনি ভাজি ল'ম। এয়া চাওক, মছলাখিনি লাহে লাহে তেল এৰিব আৰম্ভ কৰিছে। মছলাখিনি কেঁচা গোন্ধটো ভালকৈ নোহোৱা হৈছে। এয়া চাওক, মছলাখিনি লাহে লাহে তেল এৰিব আৰম্ভ কৰিছে। মছলাখিনি কেঁচা গোন্ধটো ভালকৈ নোহোৱা হৈছে। আৰু ইয়াতে মই এতিয়া বুটখিনি দিব পৰা হৈ গৈছোঁ।
20 মিনিট সময় উতলিবলৈ দিছিলোঁ আৰু এয়া চাওক মোৰ তৰকাৰী ৰেডি। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।